ইমান গৰম। হেল্ল' বেবি, কি হৈছে তোমাৰ? একো হোৱা নাই। তুমি ইমান ডাঙৰকৈ চিঞৰিছা, মোৰ একেবাৰে বুকুখন কঁপি গৈছে। চিঞৰা নাই, মই গান গাই আছিলো। বেবি, তুমি গানো গোৱা নেকি? গাওঁ মাজে মাজে। মোৰ সৰুৰে পৰা গান শিকিব বহুত ইচ্ছা আছে। তুমি কেতিয়া শিকাবা মোক গান? শিকাম, কিয় নিশিকাম। বিয়াৰ পিছত বিচনাত মই শিকাম, তুমি গাই থাকিবা। বেবি, তুমি ইমান ভাল কিয়? কি কৰি আছা? শুই আছো মই। কি শুই আছা? আইচক্ৰীম। ঠিক আছে, চুই থাকা। অলপ প্ৰেক্টিচো হ'ব। কি ক'লা? একো নাই, চুই থাকা। এতিয়া ৰাখো দিয়া। হ'ব দিয়া। অ'। দেউতা, মই ভাবছো মোৰ ফেনখন ওপৰৰ পৰা খুলি আনি ল'ৰাটোৰ তাত বেছি দিওঁ। বেছি দিলে ইমান গৰমত কেনেকৈ থাকিবি? মই তাকে কৈছো, ইমান গৰমত মই কেনেকে থাকিম। ফেনখন থাকাই নাথাকা সমান, এনেকুৱা লাগে ফেন ঘূৰিব লাগে ঘূৰি আছে, আৰু মই তলত বহিব লাগে বহি আছো, কাৰণ বতাহ নালাগে। ৰাতিৰ পৰাই দিনটো যদি ছোৱালীৰ লগত ভিডিঅ' কল কৰি থাক, বেয়া কথা পাতি থাক, গৰমটো লাগবই ন। তোৰ বয়সত মই গৰমত গছৰ তলত কুটু খেলি আছিলো, আৰু তই বিচনাত বহি ছোৱালীৰ লগত ভিডিঅ' কল কৰি থাক। গৰমটো লাগবই ন। ভিডিঅ' কলত কিমান ভিতৰত দুনীয়া চাই থাকিবি, অলপ বাহিৰত দিশো চাও, বাহিৰতো পাৰত আছে। একেবাৰে ক্ষীণাই গৈছো পুৰা। দেউতা, 50 টকা এটা দেচোন, কল্ড ড্ৰিংক খাম। যিদিনা নিজে ইনকাম কৰিবি সেইদিনা বুজি পাবি, যিদিনা নিজে ইনকাম কৰি পইচা খৰচ কৰিবি সেইদিনা বুজি পাবি। তোৰ বয়সত মই কিমান পইচা ইনকাম কৰিলো। নালগে। পইচা লাগে তাক। কেনে মানুহে 50 টকা এটাও দিব নোৱাৰে। কলটো শুকাই গৈছে একেবাৰে, কল্ড ড্ৰিংক খাওঁ বোলো। ইমান গৰম। বাবু, এটা ষ্ট্ৰিং দিচোন। হেল্ল'। ক'ত আছ তই? মই গেৰেজত আছো ৰ, গাড়ীখন বেয়া হৈছে ইফালে ৰ'দো দিছি। আবে। এইটো নহয়, ষ্ট্ৰিংটো দি, ষ্ট্ৰিংটো। ষ্ট্ৰিং নাই নেকি? দে হ'ব দে, দি। এক মিনিট, কি কলি তই? এইটো নহয়, ষ্ট্ৰিং দি। মই যাই আছো, মোক লেগি থৈ দিবি অলপমান। দে, মই গেৰেজৰ কাষতে আছো, আহ। মই যাই আছো। অলপ ৰ'বচোন। আপোনাৰ লগত যাব পাৰিম নেকি? বহুত ৰ'দ দিছে মানে। নোৱাৰিবা। আপুনি অকলে যাই আছে, তাতে আৰু ইমান ধুনীয়া। ব'লা তেনেহ'লে। চিধা কৰি লোৱা চতালটো। হ'ব এনেকুৱা। আচ্ছা, তুমি ইমান ধুনীয়া কিয়? কিয় বা? আহিম বুলি ইমান সময় হ'ল, ইটাক লাগি দেখা দেখি নাই। পানী। মোৰ কই? নাই শেষ। ইমান দেৰি কৰিছা তই, 2 ঘণ্টা এটি ৰখলো মই ইয়াতে, থাকে নেকি?
তই ইয়াতে থাক মই আহি আছো ইমান গৰম ইমান গৰম খাব নেকি অকণমান একেবাৰে মনৰ কথা কৈ দিলাই প্ৰথমতে নাখাওঁ বুলি কওঁ তাৰপিছত কৈ দিলি খাম বুলি কওঁ নাখাওঁ অঁ ঠিক আছে নাখাওঁ বুলি ভাবোঁ পিছত খাব লগা হয় গৰম যে গৰম হে গৰম অঁ গৰম খাব নেকি অঁ অঁ দাদা বটলটো ঐ অঁ যাচোন যা গাড়ীখন তই একবাৰ চলাই থাকে যা তোৰতো মন যায় গাড়ী চলাবা যায় না অঁ যা এইখান যা গাড়ীখন যা 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 চলাই চাগে পাব আজি শিক্ষাই ইমান গৰম